হেল্ল' এভৰিৱান, আমাৰ চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ ৰেষ্টুৰেণ্ট ষ্টাইলৰ পনীৰৰ এটা সুস্বাদু ৰেচিপি। আশা কৰোঁ আপোনালোকে ভাল পাব। এতিয়া চাওঁচোন ইয়াত কি লাগিব আহক। ইয়াত মই লৈছোঁ দুটা ডাঙৰ চাইজৰ বিলাহী, এয়া এনেধৰণে কাটি লৈছোঁ, আৰু দুটা ডাঙৰ চাইজৰ পিঁয়াজ, 15টামান কাজু, 10 ফুটামান নহৰু আৰু অকণমান আদা। আৰু ইয়াত লৈছোঁ মই 300 গ্ৰাম পনীৰ, এইখিনি কিউব আকাৰত কাটি লৈছোঁ। এতিয়া গেছত এখন কেৰাহী গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হ'লত ইয়াত দিছোঁ 3 টেবুল স্পুনমান ৰিফাইন অইল। আমি সফল ব্যৱহাৰ কৰোঁ, সেইটোকে মই দিছোঁ। এই তেলখিনি গৰম হ'লত ইয়াত দিছোঁ 1 টিস্পুন গোটা জিৰা, দুটা শুকান জলকীয়া, এটুকুৰা ডালচেনি, 4-5টামান লং আৰু 4-5টামান ইলাচি। এয়া এনেদৰে দি দিলোঁ। এক 2 মিনিটৰ পিছতে ইয়াত দি দিছোঁ ইয়াত কাটি লোৱা পিঁয়াজখিনি। এইখিনি লৰাই দিছোঁ। গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিছোঁ। তাৰপিছত ইয়াত দি দিছোঁ আদা আৰু নহৰুখিনি। এইখিনি আকৌ 1-2 মিনিট মানে ভাজিবলগীয়া হৈছে, বেছি দেৰি ভাজিব নালাগে। অকণমান পিঁয়াজৰ ৰংটো সলনি হ'লে ইয়াত বিলাহীখিনি দি দিছোঁ। বিলাহীবোৰ মই গুটিবোৰ উলিয়াই লওঁ। তাৰপিছত ইয়াত শেষত কাজুখিনিও দি দিলোঁ। এইখিনি লৰাই এতিয়া 3-4 মিনিটৰ কাৰণে থৈ দিছোঁ। ইয়াত অকণমান নিমখ দি দিছোঁ। নিমখ দি দিছোঁ অকণমান। পিছতো আমি নিমখ ব্যৱহাৰ কৰিম, সেইকাৰণে প্ৰথমতে ইমান বেছি দিব নালাগে। এতিয়া ঢাকোন মাৰি 3 মিনিটমান ৰাখিম। 3 মিনিটৰ পিছত বিলাহীখিনি অলপমান নৰম হৈছে, দেখিছে চাগে আপোনালোকে। তাৰপিছত মই 1 কাপমান পানী দিছিলোঁ, কিন্তু আপোনালোকক দেখুৱাবলৈ পাহৰি থাকিলোঁ ক্লিপটো ল'বলৈ। এতিয়া মই এয়া দেখুৱাইছোঁ চাওক। পানী দি 4-5 মিনিটমান ৰখাৰ পিছত এইখিনি এনেকুৱা হৈ গ'ল। আৰু তাৰপিছত গেছটো অফ কৰি মই ঠাণ্ডা কৰি ল'লোঁ, আৰু এতিয়া মিক্সি জাৰ এটাত ভৰাই পিচিবলৈ লৈছোঁ। পেষ্ট কৰিম এইখিনি পেষ্ট কৰা হৈ গ'ল চাওকচোন। এয়া পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া গেছত পুনৰ এখন কেৰাহী গৰম হ'বলৈ দিলোঁ, আৰু আকৌ 2-3 চামুচমান তেল দি দিছোঁ ইয়াত। এই তেলখিনি অলপমান গৰম হ'ল, বেছি গৰম হ'বলৈ দিব নালাগে তেলখিনি, নহ'লে মছলাবিলাক জ্বলি যাব। ইয়াত দিছোঁ মই 1 টিস্পুন জিৰা পাউডাৰ, 1 টিস্পুন ধনিয়া পাউডাৰ, 1 টিস্পুন জলকীয়া গুড়ি, কাশ্মীৰী ৰেড চিলি পাউডাৰটো ব্যৱহাৰ কৰিছোঁ, আৰু 1 টিস্পুন হালধি পাউডাৰ। এইখিনি হৈ গ'ল। ইয়াত মই এতিয়া পেষ্ট কৰি লোৱা বিলাহী আৰু পিঁয়াজখিনি দি দিলোঁ। এনেদৰে লৰাই দিছোঁ। মিক্সি বাতিটো ধুয়ো খলিও তাৰমানে আপোনালোকে আকৌ পানীখিনি দি দিব। এনেদৰে লৰাই থাকি তাৰপিছত এতিয়া মই দি দিছোঁ সোৱাদ অনুসাৰে নিমখ। আগতে আমি নিমখ ব্যৱহাৰ কৰিছোঁ, গতিকে নিমখ দিওঁতে আপোনালোকে চাই ল'ব টেষ্টটো। 2-3 মিনিট হৈ গ'ল। এতিয়া মই ইয়াত পনীৰখিনি দি দিছোঁ। পনীৰখিনি দি লৰাই দিছোঁ এনেধৰণে।
এতিয়া 3 মিনিটমানৰ কাৰণে ঢাকি দিয়া হ'ল এইখিনি। এয়া চাওক 3-4 মিনিটৰ পিছত মই দি দিছোঁ ইয়াত কটা মান ধনিয়া। ভাল লাগিছেনে বাৰু দেখিবলৈ? এতিয়া মই আকৌ ঢাকনখন লগাই দিলোঁ। এয়া আৰু 2-3 মিনিটৰ পিছত ইয়াত মই দিছোঁ কিচেন কিং মছলা। এই কিচেন কিং মছলাটো আপোনালোকে পনীৰৰ ৰেচিপিত ট্ৰাই কৰি চাবচোন, খুব ভাল লাগে টেষ্টটো ইয়াৰ। এয়া মই সৰু চামুচেৰে 1.5 চামুচমান দিছোঁ, বেছিকৈ দিয়া নাই। তাৰপিছত আমাৰ এয়া পনীৰ ৰেচিপি ৰেডি হৈ গ'ল। ভাল লাগিছেনে বাৰু দেখিবলৈ? খাবলৈ বিৰাটেই টেষ্টি হয়, আপোনালোকে প্লিজ ট্ৰাই কৰি চাব। ইয়াত মই দিছোঁ এতিয়া ৰুকি থোৱা অলপমান পনীৰ আছিলে, সেইকণ দি দিছোঁ আৰু দিছোঁ ক্ৰীম। এয়া ক্ৰীম দিছোঁ। লাগিছেনে বাৰু ৰেষ্টুৰেণ্টত দিয়াৰ নিচিনা? এয়া আমাৰ ৰেচিপি ৰেডি হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।